যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত দোকানত আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি এটা বিষয় অৱগত কৰিব বিচাৰিছোঁ ৰাইজৰ জ্ঞাতাৰ্থে। যোৱাকালি আমি অসমৰ সংবাদ জগতৰ দুটা চেনেলত এটা বাতৰি পৰিৱেশন কৰা আমাৰ দৃষ্টিগোচৰ হ'ল। আমি সৰ্বপ্ৰথমে আপোনালোকৰ সংবাদৰ জৰিয়তে আমি অসমৰ ৰাইজলৈ আমি দুটা বিষয় এই সংবাদমেলৰ জৰিয়তে জনাব বিচাৰিছোঁ যে আমি কোনো বিজেপি বা কংগ্ৰেছ বা ৰাজনৈতিক দল হৈ পেলাই ক'বলৈ বিচৰা নাই। সৰ্বপ্ৰথমে সেইটো আপোনালোকক জনাব বিচাৰিছোঁ। আমি এটা বিষয় লৈ পেলাই ক'ব বিচাৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী আসনখনেই হওক বা কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য বা চিফ এক্সিকিউটিভ মেম্বাৰৰ যিখন আসন, সেই আসনখনৰ লৈ পেলাইহে আমি আজি সংবাদ যোগেদি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। আমাৰ এটাই বিষয় আমি অনুভৱ কৰিছোঁ যে যোৱা কালি দিছপুৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় লগতে কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙৰ উপস্থিতিত আৰু অসমৰ চৰকাৰৰ কেইবাজনো চৰকাৰী বিষয়াৰ সহযোগত এখন সংবাদমেল আয়োজন কৰা হৈছিলে। এই সংবাদমেলত বিশেষকৈ অসমৰ এটা পৰ্টেল চেনেল আৰু এটা ছেটেলাইট চেনেলত যি সংবাদ পৰিৱেশন হ'ল তাত আমি অত্যন্ত দুখ পাইছোঁ। আমি কিন্তু এইটো ক'ব বিচাৰিছোঁ যে বিজেপি কংগ্ৰেছ বুলি নহয়, আমাৰ বক্তব্যটো এইটো যাব বিচাৰিছে ৰাইজক, পঠিয়াব বিচাৰিছোঁ ৰাইজৰ ওচৰলৈ যে অসমৰ মুখ্যমন্ত্ৰী আসনখন আজি যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ আছে, অহাকালিলৈ তেওঁ নাথাকিবও পাৰে, বা কাৰ্বি আংলঙৰ এই পাহাৰীয়া জিলাখনৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য বৰ্তমান ডক্টৰ তুলিৰাম ৰংহাং দেৱ আছে যদি অহাকালিলৈ তেখেত নাথাকিব পাৰে। কিন্তু সংবাদ পৰিৱেশন কৰোঁতে যি এটা ফাইল উঠোৱা লৈ পেলাই যিটো এটা কৌতুকমূলক বাতৰি পৰিৱেশন কৰিলে, এইটোতে আমি গভীৰভাৱে দুখ পাইছোঁ। আমি ক'ব বিচাৰিছোঁ যে আমিও এটা জাতীয় সংগঠন হিচাপে চৰকাৰৰ যিখিনি গঠনমূলক কাম হয় সেইখিনি আমি সুন্দৰভাৱে তেওঁলোকক অভিনন্দন জনাওঁ, আৰু চৰকাৰৰ যদি জাতিটোৰ বিপক্ষে কাম কৰে তেতিয়াহ'লে আমি সেইখন চৰকাৰকে কিন্তু আমি সমালোচনা কৰোঁ। কিন্তু আমাৰ এইটো নীতি আৰু আদৰ্শ নহয় যে আমি দিনত আন্দোলন কৰি ৰাতি মিলুন, যুৱ ছাত্ৰ পৰিষদ এইটো নহয়। কিন্তু আমি সন্মানজনক প্ৰশ্নটোৰ বিষয়েহে আমি অৱগত কৰিবলৈ বিচাৰিছোঁ ৰাইজৰ লগত। আজি যুৱ ছাত্ৰ পৰিষদৰ দায়িত্ব কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক হিচাপে যদি যিটো ঘোষণা আছে অহাকালিলৈ বেলেগ থাকিব পাৰে, কিন্তু এই বিষয়টো লৈ পেলাই যিটো সংবাদ জগতত যিটো দেখুওৱা হৈছে এইটো অতি এটা নিন্দনীয় আৰু এইটো ধিক্কাৰজনক বাতৰি পৰিৱেশন হৈছে বুলি আমি যুৱ ছাত্ৰ পৰিষদে অনুভৱ কৰিছোঁ। সেইকাৰণে অনাগত দিনতো ব্যক্তি বিশেষ নাচাই তেওঁলোকৰ যিকোনো বাতৰি পৰিৱেশন কৰিবলৈ যাওঁতে সংবাদ জগতেও এই ক্ষেত্ৰত দৃষ্টি ৰাখিব লাগে বুলি আজি আপোনালোকক জনাব বিচাৰিছোঁ। আৰু আমি ক'ব বিচাৰিছোঁ সকলো সংবাদ কৰ্মীক আমি সংবাদ নিষ্ঠা প্ৰতিষ্ঠানক আমি ক'ব পৰা নাই। সংবাদ জগতখন অসমৰ লগত তাহানিতো আছে, আজিও আছে আৰু অহাকালিও থাকিব লাগিব। সংবাদ এটা প্ৰতিষ্ঠানে এখন সমাজ আগুৱাই নিব পাৰে, কিন্তু কিছুমান এনেকুৱা বাতৰিয়ে কিন্তু অনাগত দিনত সৰুৰ এটা ফিৰিমতি পাই খাণ্ডৱ সৃষ্টি হোৱাৰ নিচিনা আমাৰ অনুভৱ হয়। সেইকাৰণে অনাগত দিনতো এই দুটা চেনেলে বাতৰি পৰিৱেশন কৰোঁতে তেওঁলোকে সৃষ্টিমূলক তথা গঠনমূলক বাতৰি পৰিৱেশন কৰক। আমি সদায় তেওঁলোকক সহযোগিতাটো আগবঢ়াম, কিন্তু কিছুমান বাতৰি পৰিৱেশন কৰোঁতে তেওঁলোকে দৃষ্টিগোচৰ হ'ব লাগে বুলি আজি আমি যুৱ ছাত্ৰ পৰিষদে অনুভৱ কৰিছোঁ। লক্ষ্য কৰিছোঁ যে যিটো বাতৰি পৰিৱেশন হৈছিলে দুটা সংবাদ প্ৰতিষ্ঠানত, যিটো ফাইল হাতৰ পৰা টানি অনা বা যিটো মুখ্যমন্ত্ৰী মহোদয়ে আকৌ টানি নিলে, এই বিষয় কিছুমানে কিন্তু যিটো কৌতুকমূলক যিটো বাতৰি পৰিৱেশন কৰিছে কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং দেৱৰ
দেখুৱাই পেলাই এইটোহে আমি নিন্দনীয় বা তীব্ৰভাৱে আমি নিন্দা কৰিছোঁ। আমি কিয় ক'ব বিচাৰিছোঁ যে আমি প্ৰথমতেই কৈছোঁ যে আজি ডক্টৰ তুলিৰাম ৰংহাং কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য হৈ আছে, অহাকালিলৈ তেখেত নাথাকিবও পাৰে। সেইকাৰণে আমি প্ৰথমতেই কৈছোঁ যে আসনখনক সন্মান কৰক, বিশেষ ব্যক্তিক গুৰুত্ব নিদি পেলাই আসনখনলৈ মৰ্যাদা ৰাখি পেলাই বাতৰি পৰিৱেশন কৰক। তেতিয়া আমি সদায় সহযোগিতাটো আমি কৰিম। কিন্তু কিছুমান বিৰোধ কৌতুকমূলক বাতৰি পৰিৱেশন কৰিলে এটা সমাজত বেয়া প্ৰভাৱ পৰে বুলি আমি অনুভৱ কৰিছোঁ। থেংক ইউ।